নমস্কাৰ বন্ধু বান্ধৱীসকল, ইষ্টাডি ক্লাব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ অসমীয়া বিষয়ৰ গছক ভাল পোৱা ককা খং নামৰ পাঠটিৰ কুৱেশ্যন এনচাৰসমূহ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহোঁ প্ৰথমতে 3 নম্বৰ ক। কবিতাটিত কাৰ বিয়াৰ কথা কৈছে? উত্তৰটো মোৰ বহীত লিখা আছে, বলক আমি পঢ়োঁ। ক। কবিতাটিত কাৰ বিয়াৰ কথা কৈছে? উত্তৰটো হ'ল কবিতাটিত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কোৱা হৈছে। খ নম্বৰ, আমলখি গছজোপা কিয় কাটিলে? উত্তৰটো হ'ল বিয়াৰ ৰভাখন দিবলৈ আমলখি গছজোপা কটা হৈছিল। গ নম্বৰ প্ৰশ্নটো হ'ল কোনে আহি ঘৰখন পোড়াব বুলি কোৱা হৈছে? উত্তৰ ন-বোৱাৰী আহি ঘৰখন পোড়াব বুলি কোৱা হৈছে। ঘ। সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে? উত্তৰ আমলখি গছজোপা সহজতে ঘূৰাই নাপাব বুলি কোৱা হৈছে। এতিয়া আমি আহোঁ 4 নম্বৰ প্ৰশ্নটো। ক। বিয়া খাবলৈ আহি ককাই কিয় খং উঠিছিল? উত্তৰ বিয়া খাবলৈ আহি ককাই আমলখি গছজোপা ৰভা দিয়াৰ কাৰণে কাটি পেলোৱাত তেওঁৰ বৰ খং উঠিছিল। খ নম্বৰ হ'ল বিয়া ঘৰত ককাই কিয় একো নাখালে? উত্তৰ বিয়া ৰভা দিয়াৰ বাবে আমলখি গছজোপা কাটি দিয়াৰ বাবে ককাই খঙতে বিয়া ঘৰত একো খোৱা নাছিল। গ নম্বৰ, খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল? উত্তৰ ককাৰ খং উঠাৰ পাছতো দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল। এতিয়া আমি আহোঁ 7 নম্বৰৰ বাক্য ৰচনা কৰা। এজোলোকা। ককাৰ খং উঠাৰ পাছতো দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল। আলহী অতিথি। আলহী অতিথি আহিলে আমি নমস্কাৰ জনাব লাগে। আশীৰ্বাদ। সদায় ৰাতিপুৱা আমি খোৱাৰ পৰা উঠি মা-দেউতাৰ পৰা আশীৰ্বাদ ল'ব লাগে। সহজতে। যিকোনো কঠিন কাম আমি মন দি কৰিলে সকলো কাম সহজতে কৰিব পাৰি। ঘূৰাই। আমলখি গছজোপা ৰঘুনাথে কেতিয়াও ঘূৰাই নাপায়। ৰভা। ৰঘুনাথে ৰভা দিবৰ কাৰণে আমলখি গছজোপা কাটিছিল। এতিয়া আমি 8 নম্বৰ কৰোঁ ক অংশৰ লগত খ অংশ মিলোৱা। ৰভা। কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি। দৰা। বৰ, গছ, বৃক্ষ, ঔষধ, দৰৱ। যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিল তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।